নমস্কাৰ বন্ধুবৰ্গ আজি লৈ আহিছোঁ আপোনালোকৰ কাষলৈ হৈ যোৱা অসম টেট পৰীক্ষাৰ পৰিৱেশ অধ্যয়নৰ মেমৰি বেছ কিছুমান প্ৰশ্ন উত্তৰ যিসমূহ প্ৰশ্ন কিছুমান পৰীক্ষাৰ্থীৰ পৰা যুগুতোৱা হৈছে আৰু সেয়েহে কিছুমান প্ৰশ্ন অলপ উলট-পালট থাকিব পাৰে। প্ৰথম প্ৰশ্ন তেজ গঠ মৰাত সহায় কৰে আৰু ইয়াৰ উত্তৰ হ'ব ভিটামিন কে। দ্বিতীয়তে ৩৬ নং সংশোধনী জড়িত ছিকিমৰ লগত। চিপকো আন্দোলন ক'ত হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব উত্তৰাখণ্ডত। ভাৰতবৰ্ষই নাগৰিকত্ব প্ৰদান কৰে একক নাগৰিকত্ব। আটাইতকৈ বেছি অৰণ্য থকা ৰাজ্য মধ্যপ্ৰদেশ। শক্তি পিৰামিড এটাই এটা খাদ্য জগতৰ পৰা আন এটালৈ গতি কৰে। চৰ অফ বিহাৰ বুলি কোৱা হয় কোচি নদীক। অডিটৰ জেনেৰেলক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। সেউজ বিপ্লৱৰ গড় দেউতা ডক্টৰ স্বামীনাথন। OMRৰ সম্পূৰ্ণ ৰূপ অপ্টিকেল মাৰ্ক ৰিডাৰ। আজিলৈ ইমানেই আৰু আপোনালোকে উত্তৰসমূহ মিলাই চাব। ধন্যবাদ।